হাই গাইজ, বিন্দাছ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু অসম পুলিচৰ বিষয়ে আমাৰ হিমু মামাই কি ক'লে আপোনালোকক ভিডিঅ'টো দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো চোৱাৰ আগত আৰু আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰলৈকে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ আপুনি তেতিয়া সকলোতকৈ আগত পাব। আৰু আপোনালোকক ভিডিঅ'টো দেখুৱাই আছে, আপোনালোকে চাই থাকক। পুলিচতো ল'ৰাবোৰ দৌৰি আছে হয় না? পুলিচত দৌৰি আছে নহয়? তও দৌৰি আছা? কিটাৰ পৰা দৌৰি আছা নহয়? এতিয়া সব ৰাতিপুৱাই মই দেখো ফিল্ডত ল'ৰাবিলাক দৌৰি থাকে। কিয়? পুলিচত চাকৰি লাগে। কিন্তু চাকৰি বাকৰি নহলে হ'ব জানো? হা? কলেজত পঢ়া শুনা কৰি কি লাভ যদি চাকৰিয়ে নাপাওঁ, হয়নে? পুলিচতো ল'ৰাবোৰ দৌৰি আছে হয় না? পুলিচত দৌৰি আছে নহয়? তও দৌৰি আছা? কিটাৰ পৰা দৌৰি আছা নহয়? এতিয়া সব ৰাতিপুৱাই মই দেখো ফিল্ডত ল'ৰাবিলাক দৌৰি থাকে। কিয়? পুলিচত চাকৰি লাগে। এতিয়া মই যদি কওঁ যে ঘৰে ঘৰে চাকৰি দিম, এইটোতো মিছা কথা কোৱা হ'ব। কাৰণ ঘৰে ঘৰে চাকৰি দিয়াটো সম্ভৱ নহয়। অৰুণোদয় ঘৰে ঘৰে দিয়াটো সম্ভৱ, কিন্তু চাকৰি ঘৰে ঘৰে দিয়াটো সম্ভৱ নহয়। তথাপিতো মই মুকালমুৱা বৰক্ষেত্ৰীৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো যে অহা বছৰৰ ভিতৰত 12 মাহৰ ভিতৰত চৰকাৰে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিব। 1 লাখ। পুলিচ, শিক্ষক, ইৰিগেশ্যন, ফ্লাড কণ্ট্ৰল 39টা ডিপাৰ্টমেণ্ট লগাই 1 লাখ চাকৰি আমি দিম। কোনেও মোক মিঠাই এটাও খুৱাব নালাগে, ঠিক আছে? সৰু সজাই যেতিয়া এপইণ্টমেণ্ট লেটাৰ আনিব যাম, মিঠাইটো ময়ে খুৱাই দিম, মোক খুৱাব নালাগে। কিন্তু এই যে চলি পলিবিলাক চাকৰি পাব, বাপেক মাকক কিন্তু চাব লাগিব। বাপেক মাকক চাব লাগিব। আজিকালি বহুত ল'ৰা ছোৱালী আছে চাকৰি বাকৰি পোৱাৰ পিছত দেউতাক মাকক নাচায়। মোৰ কথাটো হ'ল যে মছজিদত গ'লে আল্লাহৰ দুৱা বিচাৰিম, আল্লাহক দেখা নাপাওঁ। মন্দিৰত গ'লে ভগৱান দেখা নাপাওঁ। কাৰণ কলিৰ যুগত ভগৱানে আমাক দুটা ৰেডিমেড ভগৱান দি থৈ দিছে আমাৰ ঘৰত। এইটো হ'ল আমাৰ বাবা আৰু মা। এই বাবা আৰু মায়ে আমাৰ ভগৱান। বাবা মাক যদি আমি নাচাওঁ, আচলতে ভগৱানক পূজা কৰি দোৱা কৰিও লাভ নাই। সেইকাৰণে মোৰ ল'ৰাবিলাকৰ ৰিকুৱেষ্ট হ'ব যে চাকৰি পোৱাৰ পিছত আমাক একো কৰিব নালাগে, খালি বাবা মাক যাতে চাই, সেই অনুৰোধটো কিন্তু মই কৰিম। হ'ব? হ'ব? এতিয়া এই কামবিলাক হলে আমাৰ অসমখন ভাল হ'বনে নাই? হ'বনে নাই? এই কামবিলাক যে মই কোৱা কথাবিলাক যে হ'ব, সেই বিশ্বাসটো আছে না আপোনালোকৰ মোৰ ওপৰত? সঁচা কথা ক'বচোন, আছে নাই বিশ্বাস? আছে? আৰু আপোনালোকে গমে পালে নহয়। আৰু তেওঁ এটা বহুত ভাল কথা কৈছে যে মা দেউতাক চাব দিছে। আৰু মা দেউতাক যিহেতু তেওঁ ভগৱান বুলি কৈছে, আৰু আমিও সদায় ভগৱান বুলিয়ে মানো মা দেউতাক। আৰু সকলোৱে মানিব, মা দেউতা যিহেতু আমাক কষ্ট কৰি জন্ম দিছে আৰু সৰুৰে পৰা লালন পালন কৰি পঢ়া শুনা কৰি এইখিনিলৈ আগবাঢ়িবলৈ আমাক ৰাস্তা দেখুৱাইছে। তাৰ কাৰণে কৈছোঁ সকলোৱে মা দেউতাক ভগৱান বুলি ভাবিব। আৰু তেওঁ যিহেতু কৈছে দিম বুলি, আৰু আমি আশা কৰোঁ সোনকালে অসম পুলিচৰ এডমিট কেইখন দি ইণ্টাৰভিউটো শেষ কৰি দিয়ে। কাৰণ কিয়, আমি 2018 চনতে এপ্লাই কৰিছিলোঁ আৰু ইমান কষ্ট কৰি আছোঁ, আৰু সকলোৱে কষ্ট কৰি আছে। যিহেতু এডমিট কেইখন দিলে আমাৰ ভাল হয়, আমাৰ যিহেতু কষ্ট তাৰ ফলটো আমি পাম। আৰু আপোনালোকলৈ ধন্যবাদ থাকিল। আৰু আপোনালোকে পূৰা ৰানিং কৰি থাকক, আৰু সকলোলৈ শুভেচ্ছা জনাইছোঁ। ৰানিঙত পাছ কৰি ৰিটেন এক্সামৰ কাৰণে পঢ়িব, আৰু ৰিটেন এক্সাম পাছ কৰি চাকৰি ল'বলৈ সকলোকে ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। জয় আই অসম।